নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৱে? স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। সকলোকে নতুন বছৰ শুভকামনা জনালোঁ। আশা কৰোঁ সকলোৱে দিনবোৰ নতুন বছৰত এই দিনবোৰ ভালে সুকলমে যায়। ত' আজি মানে মই ক'তো পাৰ্টি কৰিবলৈ যোৱা নাই, এনেই এপাক ওলাই আহিলোঁ আৰু আপোনালোককো জনাই দিওঁ বুলি হেপী নিউ ইয়েৰ এটা দিবলৈ। ত' আজি মানে আগতে এটা ভিডিঅ'ত আপোনালোকে দেখিছিলে, সেই চাপৰিলৈ আহিছোঁ মানে তাকে বগৰীকে দুটামান খাওঁ বুলি। আৰু নতুন বছৰ কি কৰিব পাৰ্টি যাম মানে লাহে ধীৰে যাম। আজি প্ৰথম দিনটোতে নগ'লোঁ আৰু এনেই ঘৰতে অলপ সৰু সুৰা পাৰ্টি এটা কৰিলোঁ, ভিডিঅ' চিডিঅ' নকৰিলোঁ মানে। তো এতিয়া ভাবিলোঁ এপাক ওলাই যাওঁ, নদীৰ পাৰলৈ ওলাই আহিছোঁ মানে এতিয়া চাপৰিলৈ। তো এতিয়া সেই বগৰীকে দুটামান খাওঁ বুলি আহিছোঁ আৰু এনেই ঘৰতনো সোমাই কি কৰিম হয়, এতিয়া গধূলিয়ে হ'বগৈ হ'ল, তথাপিতো ওলাই আহিলোঁ আৰু এপাক। তো আশা কৰোঁ সকলোৱে ভালে কুশলে থাকক। নতুন বছৰৰ শুভকামনা আকৌ এবাৰ জনালোঁ। তো ভিডিঅ'টো চাই থাকিব অলপ, আৰু কি পাৰোঁ এনেই দেখুৱাম আৰু পিকনিক আমাৰ ইয়াতো যথেষ্ট মানুহ আহিছে তাৰমানে পাৰ্টি কৰিবলৈ। তো তাকে আপোনালোকক দেখুৱাম এতিয়া। তো এইফালে আগত বগৰী পকি আছে মানে, এইফালে বগৰী খাবলৈ গৈ আছোঁ। তো চাই থাকিব, বগৰী খাই লওঁ দুটামান, বাকী আৰু দেখুৱাম আৰু আমাৰ ইয়াৰ ভিউটো কেনেকুৱানো। তো চাই থাকিব। তো গাছ মানে এতিয়া এই বগৰী খাই আহি থাকোঁতে মানে হাবি তেনেকৈ সোমাই আহি আছোঁ। এইবিলাক হাবি মানে গোটেই। তো হাবিৰ মাজত এতিয়া টেঙা গছ দেখিছোঁ, এইবিলাক কাজি নেমু মানে একদম পূৰা পকি আছে। হাবিৰ মাজত এতিয়া পকি আছে মানে পূৰা ডবল টেঙা লাগি আছে এইবিলাক। দেখিছে নহয় আপোনালোকে, এইবোৰ হালধীয়া চব টেঙা হয় মানে, এইবোৰ টেঙা। এতিয়া আন্দাজটা কৰিব পৰা যায় যে ইয়াত মানে আগতে ঘৰ বাৰী আছিলে, মানে মানুহ আছিলে, মানুহে বাস কৰা ঠাই মানে এইবিলাক ঘৰ বাৰী আছিলে। সেইকাৰণে এতিয়া টেঙা বাৰীখন থাকি গ'ল মানে। এইবিলাক টেঙা গছ চাওকচোন, প্ৰায় 2-3 বিঘামান টেঙা আছে মানে ইয়াত। আন্দাজ কৰা মতে 2-3 বিঘামান হ'ব মানে টেঙা। এইবোৰ চাওকচোন, গোটেই টেঙা পকি ওলমি গৈছেগৈ। সেইফালে আছে টেঙাবিলাক, চাব এইফালে এইজোপাহে টেঙা চাওকচোন, কিমান দে কাজি নেমু লাগি কি গৈছেগৈ। সেইবোৰ কাজি নেমু মানে, য'ত নেকি এটা টেঙাৰ দাম সময়ত 5 টকা হয়গৈ, তো ইয়াত এনেই 5 টকা গেলি গৈছে মানে টেঙা, ইয়াত গেলি পৰি গৈছে মানে। সেইবোৰ টেঙা চাওকচোন, এনেই পৰি আছে ইয়াত মানে এতিয়া টেঙাবোৰ। এইবোৰ গোটেই সৰি গৈছেগৈ টেঙা। ইমান ডাঙৰ টেঙা চাওকচোন, এইবিলাক ডাঙৰ টেঙা, য'ত নেকি এটাত 5 টকা 10 টকা পৰ্যন্ত পাই যায় মানে বজাৰত, ইয়াত এনেই গেলি পচি গৈছে। এতিয়া মানে আমি ওলাই আহিলোঁ আৰু হাবিৰ পৰা ওলাই আহিলোঁ। এতিয়া টেঙা দুটামান লৈ আহিছোঁ বাকলি খাবলৈ। এইবিলাক বাকলি খাবলৈও হ'ব, চেপি খাবলৈও হ'ব বাৰু। তো এইফালে চব গোটেই কিনাই মানে চববিলাক এইবিলাক পাৰ্টি মানে পূৰা পাৰ্টি কৰিছে এই মানুহবিলাকে। মইহে ক'লোঁ যোৱা নাই, যাম আৰু লাহেকৈ। এইবোৰ মানুহ পূৰা মানুহ এইবিলাক। তো আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন, কোনে কোন জেগাত গৈছে নতুন বছৰ বুলি আজি পাৰ্টি কৰিবলৈ। মই বাৰু ক'লেও যোৱা নাই, মই আজি ঘৰতে আছোঁ। মই জনাই দিছোঁ, আপোনালোকক আগতে কৈছোঁ। তো আপোনালোকে সকলোৱে জনাই দিব, কোনে ক'ত গৈছেনো, কিমান ভাল জেগাত গৈছে ক'ব। তো আজি ভিডিঅ'টো ইমানেই আছিলে, বৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, নতুন বছৰ বুলি ছাবস্ক্ৰাইবটো কৰি দিব, লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব। সকলোকে কৈছোঁ হেপী নিউ ইয়েৰ, বাই বাই।